মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 3 লেচন 6ত থকা পয়েম অফ অপজিটছ কবিতাটো পঢ়িম আৰু অসমীয়াত আলোচনা কৰিম। ব'লা আৰম্ভ কৰোঁ। পয়েম অফ অপজিটছ। হেপী এণ্ড ছেড, গুড এণ্ড বেড, গিভ এণ্ড টেক, স্লিপ এণ্ড ৱেক, hot and cold, young and old, smile and frown, up and down, first and last, slow and fast, to and fro, come and go, black and white, day and night, heavy and light, left and right, long and short, sold and bought, big and small, short and tall. এতিয়া আমি অসমীয়াত বুজাই দিম বস্তুটো, ভালকৈ শুনিবা। হেপী এণ্ড ছেড মানে অপজিট, মানে কি কৈছে, গোটেইকেইটা শব্দই কি বিপৰীত শব্দ লিখা আছে। কিছুমান তোমালোকে জানাই, তথাপি মই কৈ দি আছোঁ। হেপী এণ্ড ছেড, হেপী মানে আনন্দ, সুখী হোৱা, আৰু ছেড মানে দুখ হোৱা। গুড এণ্ড বেড, গুড মানে ভাল আৰু বেড মানে বেয়া। গিভ এণ্ড টেক, গিভ মানে দিয়া আৰু টেক মানে লোৱা। স্লিপ এণ্ড ৱেক, স্লিপ মানে শোৱা আৰু ৱেক মানে উঠা। হট এণ্ড কোল্ড, হট মানে গৰম আৰু কোল্ড মানে ঠাণ্ডা। য়ং এণ্ড অ'ল্ড, য়ং মানে যৌৱন আৰু বৃদ্ধ বয়স। স্মাইল এণ্ড ফ্ৰন, হাঁহা আৰু খং কৰা। আপ এণ্ড ডাউন, আপ মানে ওপৰত আৰু ডাউন মানে তলত। ফাৰ্ষ্ট এণ্ড লাষ্ট, ফাৰ্ষ্ট মানে প্ৰথমত আৰু লাষ্ট মানে শেষত। শ্ল' এণ্ড ফাষ্ট, শ্ল' মানে লাহে লাহে আৰু ফাষ্ট মানে জল্দি জল্দি, স্পীডত। টু এণ্ড ফ্ৰ' মানে আগত আৰু পিছত। কাম এণ্ড গ', কাম মানে আহা আৰু গ' মানে যোৱা। ব্লেক এণ্ড হোৱাইট, ক'লা আৰু বগা। ডে এণ্ড নাইট, দিন আৰু ৰাতি। হেভি এণ্ড লাইট মানে ভাৰী আৰু পাতল। লেফ্ট এণ্ড ৰাইট মানে বাওঁ আৰু সোঁ। লং এণ্ড শ্বৰ্ট, লং মানে লম্বা আৰু শ্বৰ্ট মানে চুটি। চ'ল্ড এণ্ড বট মানে বিক্ৰী কৰা আৰু কিনা। বিগ এণ্ড স্মল, ডাঙৰ আৰু সৰু। শ্বৰ্ট এণ্ড টল, চাপৰ আৰু ওখ। ধন্যবাদ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। টেক কেয়াৰ, বাই বাই।